Hello everyone, once again welcome back to the channel. दिनैनि गोदान भिडिअ नोंथांमोन बयखौबो गोसो गोथारै बरायदों लोगोसे आसा खालामो इसोरनि अननायाव नोंथां बयबो मोजां दं। स' दिनैहाय मोनसे मामाया मिडियानि गेजेरजों बिथोरै सिंजों BPFखौ हास्थायनायखौ भिडिअ क्लिप्सनि गेजेरजों नुनो मोनगोन। अहा लकसभा निर्बाचनाव BPFए जिखुनु राजनीति दल संगठनफोरा हहाय बिसरानाय सिंगल हेन्डेड BPFए हाग्रामा महिलारी डाङरिया नेतृत्वत इलेक्शन टू खेलिम বুলি তেখেতে বিভিন্ন মিটিঙত লেকচাৰ দি আহিছে। তো ইয়াত CM হেমন্ত বিশ্ব শৰ্মা মামায়ে ভিতৰে BPFত সহায় বিচাৰিছে। এইটো সেই ভিডিঅ' ক্লিপছৰ দ্বাৰা আপোনালোকে দেখিবলৈ পাব। আগত চাই লওক। মনেদি বিচাৰিম যে BPFে আমাক সাপোৰ্ট কৰক। আমাৰ লগত যেহেতু বিধায়িনী দলত আছে, আমি বিচাৰিম যে তেওঁলোকে আমাক সাপোৰ্ট কৰক। চক এটোতো তেওঁ আপোনালোকক যিটো কৈছে আমিতো তেওঁটোৱে শুনিব লাগিব। মইতো কথা পাতা নাই, কিন্তু তেওঁ কাৰো লগত নাই বুলি কৈছে। কিন্তু মই অনুৰোধ কৰিম যে আপোনালোকে আমাক সাপোৰ্ট কৰক। CM হেমন্ত বিশ্ব শৰ্মা মামায়ে কৈছে এছেম্বলিত ফ্ৰেণ্ডশ্বিপ আছে যিহেতু BPFে হাগ্ৰামা মহিলাৰী নেতৃত্বত সাপোৰ্ট কৰিব পাৰে। এনেকুৱা ভিতৰে BPFৰ পৰা সহায় বিচাৰিছে মামায়ে। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিভিন্ন মিটিঙত কৈ আহিছে যে এতিয়া অহা লোকসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰী যিকোনো ৰাজনীতি দল সংগঠনৰ পৰা সহায় বিচৰা নাই। তথাপিও মামায়ে হাগ্ৰামা মহিলাৰীৰ যে শক্তিশালী কাম কাজ বা আজিৰ দিনত ৰাইজসকলে BPFৰ প্ৰতি মৰম কৰা সাপোৰ্ট কৰাটো অবজাৰ্ভ কৰি পেলাই মামায়ে BPFত সাপোৰ্ট বিচাৰিছে মনে ভিতৰে। এইটো আপোনালোকে এই ভিডিঅ' ক্লিপছৰ দ্বাৰা দেখিবলৈ পাইছে। তাই ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে? BPFত বিচাৰে না UPPL বিচাৰে? এইটো কমেণ্টত জনাই দিয়ক। যেহেতু BTCৰ UPPL আৰু BJP এলায়েন্সত আছে, তথাপিও BPFৰ নাম লোৱা CMত মুখত আৰু ভিতৰে সহায় বিচৰা এইটো কি বুজা যায়? আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু অহা লোকসভা ইলেকশ্যনত BPFে জিকাটো 100% বুলি ভাবিব লাগে, কাৰণ য'ত মামা আছে ইয়াত জিকাটো 100%। এলায়েন্সত UPPLৰ লগত থাকিলেও BPFত সহায় বিচৰা এইটো কি বুজা যায়? এইটো 100% ক্লিয়াৰ, 102% এইটো ক্লিয়াৰ পিকচাৰ। প্ৰমোদ বড়োৰ নেতৃত্বত UPPL গভৰ্ণমেণ্টে যি বা পাৰ্টিয়ে যি কাম কৰি আছে এইটো হেমন্ত বিশ্ব শৰ্মা ছাৰে মনে ভিতৰে মানি অবজাৰ্ভ কৰি আছে। আৰু এইটো ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে তেখেতসকলে UPPL লিডাৰসকলে এইটো অহা ইলেকশ্যনৰ কাৰণে এটা ফলাফল ৰিজাল্ট আহিব। এইটো CM ছাৰে আশা কৰা নাই। হাগ্ৰামা মহিলাৰী ছাৰে যি জোশ লৈ কাম কৰে এইটো ভিতৰে হেমন্ত মামায়ে খুব ধন্যবাদ দিছে। কিন্তু ৰাইজসকলৰ মই এটা কথা প্ৰকাশ কৰিব বিচাৰিছোঁ যে হেমন্ত মামায়ে এইটো কোনটো পলিটিকেল পাৰ্টিৰ থলত প্ৰেছ কৰিব লাগে আৰু কোনটো পলিটিকেল পাৰ্টিত কোনটো সময়ত ওপৰত আনিব লাগে এইটো হেমন্ত মামাৰ পলিচিৰ ভিতৰত আছে। এইটো যি সময়ত কোনটো কণ্ডিশ্যনত কি পলিচি ব্যৱহাৰ কৰে এইটো আমি বুজিবলৈ এতিয়ালৈকে যিমানেই ক'ব গ'লে বুজিব পৰা নাই। এইকাৰণে গোটাই পলিটিকেল পাৰ্টি বা চিষ্টেমটো বেলেঞ্চত ৰখাৰ কাৰণে কোনটো সময়ত কি কৰিব, কোনটোৰ লগত কি ৰিলেশ্যনশ্বিপ
ৰাখিব এইটো মামাৰ আণ্ডাৰ দ্য পলিচি অফ হেমন্ত মামা এই মামাৰ পলিচিৰ সব লিখা আছে সেইকাৰণে আমি সদায় সাৱধান হ'ব লাগে মামাক ক'লেহে যোৱা মামাক ক'লেহে বন্ধ কৰা যিটো ৰিমট কণ্ট্ৰল নিচিনা মামাক ক'লেহে এইটো কৰা এইটো আমি বিজেপিৰ অধীন নহয়তো এইটো দ্বাৰা আমি যাব লগা প্ৰয়োজন নাই আমি নিজৰ বড়ো লিডাৰসকলে নিজৰ এটা শক্তিশালী জাতি হিচাপে আৰু শক্তিশালী লিডাৰ হিচাপে ৰাইজ চলাব লাগে ইয়াৰ পিছত যোৱা দীঘলীয়া সময়ৰ কাৰণে বড়োলেণ্ড ইউনিভাৰ্চিটিত এপছুৱে আন্দোলন চলাইছিলে ইয়াত প্ৰফেচাৰ লাইছৰাম লাদেছিং ভাইচ চেঞ্চেলৰ বড়োলেণ্ড ইউনিভাৰ্চিটি তেখেতক এৰেষ্ট কৰাৰ কাৰণে যে আন্দোলন চলাইছিলে সেইটো অলপ সময়ৰ কাৰণে আলোচনা বিলোচনাৰ দ্বাৰা সাসপেন্ড কৰিছিলে কিন্তু এটা ডেডলাইন তাৰিখ দিছিলে এই তাৰিখত যদি এটা সুন্দৰ ৰিজাল্ট যদি অহা নাই তেতিয়াহ'লে এপছুৱে আৰু আকৌ একবাৰ খুব ষ্ট্ৰিক্টলি আন্দোলন কৰিব এনেকুৱা বিচাৰ ধাৰাটো এপছুৰ ভাইচ প্ৰেচিডেণ্ট खोरोमदाव औवारी ডাঙৰীয়া মিডিয়াৰ দ্বাৰা কৈছিলে আমি বিচাৰিছোঁ যে লাইছৰাম লাদেছিং এৰেষ্ট হ'ব লাগে যিকোনো প্ৰকাৰে এৰেষ্ট হোৱাটো আমি বিচাৰোঁ ইয়াৰ পিছত যে বিভিন্ন জাতি জনগোষ্ঠী প্ৰমোদ বড়োৰ যে সরকার চলাইছে সেই সরকারটো ভাল পোৱা নাই আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা লিডাৰ আহি পেলাই মিডিয়াৰ দ্বাৰা ষ্টেটমেণ্ট দিছে যে সেই সরকাৰত বহুত দুখ লাগিছে প্ৰমোদ বড়ো সরকাৰে মুখত কৈছে বেলেগ আৰু ভিতৰত একো কৰা নাই এইটো তেখেতসকলে ষ্টেটমেণ্ট দিছে এইটো এই ভিডিও ক্লিপছৰ দ্বাৰা আপোনালোকে চাই ল'ব পাৰিব প্ৰমোদ বড়োৱে বিটিআৰত প্ৰধান হোৱা নাছিল তেতিয়া তেখেতে কৈছিল যে মই পৰিৱৰ্তন আনিম বিটিআৰ ভিতৰত যিমান জনজাতি আছে যিমান বড়ো আদিবাসী অসমীয়া কোচ ৰাজবংশীৰ বিষয়ে মই ভালকৈ কাম কৰিম আৰু আমি বিশ্বাস কৰিছিলোঁ যে প্ৰমোদ বড়ো এজন ষ্টুডেণ্ট ইউনিয়নৰ পৰা অহা মানুহ নিশ্চয় কাম ভালকৈ কৰিব বুলি কিন্তু আজি আপোনালোকে নিশ্চয় চাইছে কিমান দিন পাৰ হৈ গ'ল কিন্তু আজিও আদিবাসীবিলাক ইমান দুখীয়া শ্ৰেণীৰ মানুহবিলাক নিজৰ মাটিৰ পাট্টাৰ কাৰণে কান্দিব লগা হৈছে তাতকৈ দুখ লগা কথা কি হ'ব এইটোৰ কাৰণে আমি আজি আহিব লগা হৈছে আজি আমাৰ গণসংহাৰ কৰা কোনো ইণ্টাৰেষ্ট নাই কিন্তু আমাৰ জাতিৰ মাটি ভেটি যেতিয়া হেৰাব তেতিয়াহ'লে উপায় নাই তেতিয়াহ'লে আমি প্ৰমোদ বড়োৰ নিচিনা মানুহক হাজাৰটা আহিলেও আমি কেয়াৰ নকৰোঁ এইটোৰ কাৰণে আমি প্ৰমোদ বড়ো ছাৰক কৈ দিব খুজি আছোঁ আপুনি যদি আমাৰ জাতিৰ কাৰণে কাম কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাকো আমি ডোন্ট কেয়াৰ কৰিম কাৰণ এভৰি একশ্যন দেৰ ইজ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন আৰু আপুনি জাতিৰ কাৰণে কাম কৰিব আহিছে তাত আপুনি যদি জাতি ভেদ লৈ পেলাই কাম কৰিব তেতিয়াহ'লে বিটিআৰৰ প্ৰধান হোৱাৰ আপোনাৰ যোগ্য নাই কাৰণ আপুনি চেহেৰা চাই কাম কৰি নহ'ব আপুনি বিটিআৰৰ যিমান জনগোষ্ঠী আছে সকলক সমান চাব লাগিব এটা চকুৰে চাব লাগিব লেণ্ড এডভাইজাৰী বৰ্ড বছৰত 2বাৰ বহে আমাৰ আদিবাসী ওৰাং মুণ্ডা চান্তাল খাৰিয়াৰ এটা মাটিৰ পাটা লেণ্ড এডভাইজাৰী বৰ্ডত চিলেকশ্যনে নহয় তাতকৈ ৰহস্য কি আছে প্ৰমোদ বড়ো বোলে আদিবাসীৰ মাটিৰ পাট্টা দিব লাগিলে বোলে তাৰ জেল হ'ব এইটো কি কথা হয় কি ক'ব খোজে দ্যাট মিনছ আদিবাসীক মাটিৰ পাট্টা দিব ইচ্ছা নাই তাৰ মানে স্লোলি গ্ৰেজুৱেলি আদিবাসীবিলাক মাটি চাটি এৰি পেলাই ইয়াৰ পৰা পলাও এইটো ক'ব খোজে নেকি এইটো যদি তাৰ ধাৰণা আছে তেতিয়াহ'লে ধাৰণাবিলাক উঠাই ল'ব লাগে আপোনালোকে দেখোন 4টা ডিষ্ট্ৰিক্টত কয় বিটিআৰৰ বহুত ডেভেলপ হৈ আছে ছুইজাৰলেণ্ড হ'ব অমুক হ'ব তমুক হ'ব সাধাৰণ আদিবাসীৰ 4th গ্ৰেড 3rd গ্ৰেডৰ চাকৰিটো দূৰৰ কথা একটাও দিয়া নাই আদিবাসীৰ যদি মাটিৰ পাট্টা দিব নোৱাৰে তেতিয়াহ'লে তাৰ বেলেগ তাৰ পৰিস্থিতি ভয়ংকৰ হ'ব তাৰ কিন্তু দায়ী প্ৰমোদ বড়ো হ'ব আমাৰ মানুহ মাত্ৰ কৰিব খুজি আছে আমাৰ মানুহ ভয় পেলাই তেখেতসকলে গাদী দখল কৰিব খুজি আছে আমি গাদী দিম কিন্তু এইবাৰ সিহঁতক ফাটা গাদী দিম दा नोंथांमोना मा सानदों कमेन्ट्सनि गेजेरजों फोरमायहरदो भिडिअखौ एसेखिनियावनो दोनथ'बाय थेंक इउ भेरि माच फर वाचिं